দোস্ত ওয়েলকাম এইটো চেম্পাৰ আনবলৈ স্বাগত জনাইছোঁ বন্ধুসকল। দিনৰ ভিডিঅ' এটা দিব পৰা নাই তো মই বেপাৰ এখন নিছিলোঁ সেইকাৰণে মই এতিয়া ভাবিলোঁ বলক একবাৰ গধূলাৰ কুমুৰিকটাৰ বজাৰখন চাই আহোঁ। তো বলক কুমুৰিকটাৰ বজাৰখন আমি চাই আহোঁ একবাৰ। এই স্কুটি লৈ কিনে এতিয়া যাম ইমান জোৰে গাড়ী চলবেই নালাগে ভাই। আৰু মই এটা জেকেট কিনিব যে আছোঁ মোক জেকেট সৈন্য ভাল জেকেট কি জেকেট লৈছিলোঁ বাকী মাল খাম এইবিলাক নাখাওঁ আমি এইবিলাক নাখাওঁ। তো এই ৰাতি কুমুৰিকেইটা যাই আছোঁ। তো বন্ধুসকল আপোনালোকে একদম বেয়া নাপাব। তো মই দিনত এটা ভিডিঅ' দিব পৰা নাই কাৰণ মই বেপাৰত গৈছিলোঁ সেইকাৰণে মই এই গধূলা অলপমান দিলোঁ অলপমান হ'লে এতিয়া অলপমান ৰেষ্ট পাইছোঁ কাৰণে মই ৰাতি কুমুৰিকেইটাৰ পৰা আহোঁ এতিয়া পৰা কেনেকুৱা অলপ কুমুৰিকেইটাৰ বজাৰখন একবাৰ আৰু এটা আমাৰ ইয়াত দুখৰ কথা যে এই হেৰি মানুহ এই বিমল বুলি কয় আপোনালোকেতো নিশ্চয় মোৰ যোনে এই ওচৰৰ ভিডিঅ'বিলাক যোনে চাই থাকে বা তেওঁলোকেতো গমেই পায় বিমল তো আমাৰ অশ্বিনী বুলি কয় তেওঁৰ আল্ট্ৰা হেণ্ডিমেন কৰিছিল। তেওঁ কালি যোৱা ৰাতি কালি তেওঁ মৰিল। বৰ দুখৰ কথা উৰুকাৰ দিনে মানুহ এটা মৰিল। তো প্ৰথমতে মই নিকুঞ্জ চক পালোঁ। বাকী দিবা চব বাকী আজি দিবা লাগিব। বিমলৰ এই পুলি আছে তেওঁৰ আপোনাৰ য'তে থাকে শান্তি থাকে যাতে ময়ো চিনি পাইছিলোঁ। মাছ বেছি আছে গ'ল। তো মই ভিডিঅ'টো আজি দিছিলোঁ আজি কিন্তু উৰুকা মই ভিডিঅ'টো আজি তো মই আপলোড দিছোঁ ভিডিঅ'টো আজি উৰুকা কিবা কম আজি উৰুকা মই পৰহিদিনা ভিডিঅ'টো আপলোড দিছোঁ। তো আপোনালোকে বেয়া নাপাব জানে। আৰু মোবাইলত আমাৰ কালি কুমুৰিকটা চব পালোৱে বৰ্তমান এই সন্ধিয়াৰ কুমুৰিকটা চব বাজারেই রাতে বাজার হয়েছে।
জেকেটৰ দোকান তো আমি জেকেটৰ দোকান আহি পাইছোঁ সৈন্য ভাই জেকেট লৈ আছে তো সৈন্য ভাই এইটো জেকেট কেনে লাগিল সৈন্য ৰবিন 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 কেনে লাগিল ভাল লাগিল নে তোমাৰ এখন গুমৰিঘাটৰ চুকত ডাঙৰ কাপোৰৰ দোকান এখনে ইয়াত মানুহ হয় আজি মানুহ নাইতো বিহু বুলি মানুহ আছিল দিনত এতিয়া মানুহ নাই হৈ বাকী হৈছে চেণ্ডেল বাকী হৈছে কাপোৰ যিটো কাপোৰৰ দোকানে কৈছোঁ এই মই গলত মাৰা কাপোৰ এখন নে কাকা লাগে যে আহিছোঁ এতিয়া আৰু তাতে নাহোঁ তো মোক এখনে কাপোৰ দেখা গলতে কালভাৰ এখন এখানে কোনখন এরিয়া কোনখনৰ তাৰে এখন আপোনালোক কোনখন ভাল লাগছে মোক ক'বচোন কোনখনৰ তো মোৰ এই কলাখন ভাল লাগছে তো মই কলাখনে লৈ ল'লোঁ বাকী আমাৰ কোনখন ভাল লাগছে কৈ দিব মই এখন কিনি ল'লোঁ কালভাৰ 40 টকা দি তো বলক ঘৰলৈ যাওঁ আমি ইয়াৰ কাপোৰ কিনে নহয় এইবাৰ আহিছে জোতা কিনিব আহিছোঁচোন এইবাৰ জোতা কিনিব আহিছে এইবাৰ জোতা তাৰপিছত এইবাৰ তাৰপৰা কাপোৰ কিনিলাক এইবাৰ আহিছে জোতা তাৰমানে কাপোৰ কিনিয়ে নহয় এইবাৰ জোতা চাব আহিছে সৈন্যবাৰ বজাৰ হৈ গ'ল মই লৈছোঁ সৈন্য গাড়ী ল'ব তো বলক ঘৰলৈ যাত্ৰা তো ঘৰত যাই আছোঁ তো বলক মই কলা এখন ভাল লাগছে না লগা নাই আপোনালোকক বন্ধুসকল ভিডিঅ'টো চাইছে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ফালৰ পৰা সকলোকে ভোগালী শুভেচ্ছা থাকিল তো বন্ধুসকল আৰু ভিডিঅ' পাই যাব আপোনালোকে টেনশ্যন নল'ব তো বলক আৰু দূৰত ভিডিঅ' পাব ভিডিঅ' নাই দূৰত ভিডিঅ' দিম তো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব বহুতে লাইক নকৰে কিছুমান চাই ছাবস্ক্ৰাইব নকৰে সকলোৱে লাইক আৰু ছাবস্ক্ৰাইব কৰিব বলক এইটো ভিডিঅ' ইয়াতে সমাপ্ত